নমস্কাৰ মই আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত বিশ্বশিল্পী কবিতাটো আবৃত্তি কৰিবলৈ লৈছো। বিশ্বশিল্পী শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত, ভৱিষ্যতৰ আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ। ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাও। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে তেওঁ সৃষ্টি অনিমেষ, নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণজিনী মই শুনো ঋণী ঋণী। বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত, সেই সংগীতৰ প্ৰতিধ্বনি তলু মোৰ গানে সুৰে। স্বাস্থ্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ পাতিলে শান্তিৰ নৱলোক এই পৃথিৱীত। মোৰ কল্পনা মেধা বুদ্ধি মনিষাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকে শলিতা কৰি জ্বলাও। বিশ্ব জাতি বিশ্ব জনতাৰ পূজাৰ, সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি মই মোকে দিওঁ উপহাৰ, মোকে কৰি সৌৰ প্ৰচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ।